বন্ধুসকল, আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম। ইতিমধ্যে সহকাৰী শিক্ষক LP আৰু UP তথা হাইস্কুল হায়াৰ ছেকেণ্ডেৰী পৰ্যায়ত কিমান সংখ্যক খালী পদ আছে বহুতে এই কথা জানিব বিচাৰে। আৰু আজি যি বিধানসভাৰ অধিৱেশন হৈছিলে আৰু তাত যেতিয়া এগৰাকী সন্মানীয় বিধায়কে খালী শিক্ষক বা শিক্ষকৰ খালী পদৰ সংখ্যা বা পৰিসংখ্যা বিচাৰিছিলে, তেতিয়া অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াই সেই উত্তৰত LP, UP, ME, MV তথা হাই আৰু হায়াৰ ছেকেণ্ডেৰী পৰ্যায়ত মজুৰিকৃত শিক্ষকৰ পদ কিমান আৰু পৃথকে পৃথকে কোনখন জিলাত কিমান খালী পদ আছে এই সম্পৰ্কত তেখেতে জানিবলৈ দিয়ে। গতিকে ইয়াত যদি আপোনালোকে চায় যে LPত মজুৰিকৃত শিক্ষকৰ পদৰ সংখ্যা আছে প্ৰায় 63,335টা, আপাৰ প্ৰাইমেৰীত আছে 27,236টা আৰু হায়াৰ ছেকেণ্ডেৰী পৰ্যায়ত 63,480টা পদ আছে। ইয়াৰে 56,129টা স্নাতক শিক্ষকৰ পদ আৰু 7,351টা স্নাতকোত্তৰ শিক্ষক পদ আছে। আৰু এই মঞ্জুৰিকৃত পদ বিপক্ষে কিমান সংখ্যক খালী পদ আছে ইয়াত তেখেতে জানিবলৈ দিছে যে সহকাৰী LP শিক্ষকৰ পদ হিচাপে 11,662টা পদ খালী আছে। সহকাৰী আপাৰ প্ৰাইমেৰী শিক্ষক হিচাপে 4,315টা পদ খালী আছে। হিন্দী আপাৰ প্ৰাইমেৰী শিক্ষক হিচাপে 1,737টা পদ খালী আছে। বিজ্ঞান আপাৰ প্ৰাইমেৰী শিক্ষক হিচাপে প্ৰায় 907টা পদ খালী আছে। অসমীয়া ভাষা বিষয়ৰ আপাৰ প্ৰাইমেৰী শিক্ষকৰ পদ 163টা খালী আছে। মণিপুৰী ভাষা বিষয়ত আপাৰ প্ৰাইমেৰী শিক্ষক 17টা পদ খালী আছে। স্নাতক শিক্ষক হিচাপে প্ৰায় 10,005টা পদ খালী আছে আৰু স্নাতকোত্তৰ শিক্ষক পদ 1,226টা পদ খালী আছে। আৰু ডিষ্ট্ৰিক্ট ৱাইজ যদি আপোনালোকে চায়, বজালী ডিষ্ট্ৰিক্টত 1168টি LPত খালী আছে আৰু আপাৰ প্ৰাইমেৰীত 468টা খালী আছে। ইয়াত আপোনালোকে নিজৰ নিজৰ ডিষ্ট্ৰিক্টৰ যদি চায়, কিছুমান জিলাত কামৰূপত যদি চায় 3,458টা, ঠিক সেইদৰে নগাঁৱত যদি চায় 3,639টা, শিৱসাগৰত যদি চায় 3,484টা LP টিচাৰৰ ক্ষেত্ৰত যথেষ্ট খালী পদ আছে। নগাঁৱত UPও প্ৰায় 2,540টা পদ খালী আছে। সেইদৰে কিন্তু যোৰহাটতো আছে 2,570টা LP আৰু UPত আছে 1,872টা। ঠিক সেইদৰে ইয়াত যদি আপোনালোকে চায়, গভট আৰু প্ৰভিঞ্চিয়েলাইজ স্কুল ছাবজেক্ট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰ, ইয়াতো আপোনালোকে যথেষ্ট পষ্ট দেখিব। গ্ৰেজুৱেট টিচাৰ প্ৰায় 2,223টা পদ যোৰহাট জিলাত আৰু ছাবজেক্ট টিচাৰ হিচাপে এতিয়াও প্ৰায় 314টা পদ খালী হৈ আছে। টোটেল 2,537টা। ঠিক সেইদৰে আপোনালোকে অন্য এখন ডিষ্ট্ৰিক্ট আমি যদি চাওঁ, শিৱসাগৰ 298 ছাবজেক্ট টিচাৰ আৰু 2,313, টোটেল 2,611 ছাবজেক্ট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰ। কামৰূপতো 493 আৰু 3,627 গ্ৰেজুৱেট টিচাৰ। গতিকে টোটেল বহুখিনি আছে, 4,120টা পোষ্ট কামৰূপতে আছে। এইখিনি আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব। ডিষ্ট্ৰিক্ট ৱাইজো বহুখিনি পদ খালী ৰৈছে। আৰু ইয়াত আপোনালোকে ডিষ্ট্ৰিক্ট ৱাইজ ভেকেণ্ট পোষ্টসমূহ পুনৰ LP, UPৰ ক্ষেত্ৰতো চাব পাৰে। তাৰো এখন লিষ্ট দিয়া হৈছে। আৰু পুনৰ গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট টিচাৰ গভট আৰু প্ৰভিঞ্চিয়েলাইজ ছেকেণ্ডেৰী স্কুলৰ দিয়া হৈছে। এইখিনি হৈছে তালিকা। গতিকে যথেষ্ট সংখ্যক কিন্তু খালী পদ আছে। আৰু যিহেতু সেইবাবে হয়তো শিক্ষামন্ত্ৰী ডাঙৰীয়াই অলপ দিনৰ আগত সাক্ষাৎকাৰত কৈছিলে যে প্ৰায় গৰিষ্ঠ সংখ্যক যি 2 লাখ চাকৰি নিযুক্তি দিব, তাৰ 40% শিক্ষক পদত নিযুক্তি হ'ব। গতিকে 2 লাখৰ প্ৰায় 70,000 পৰা 80,000 পদ থাকিব। আৰু সেইবাবে এই খালী পদসমূহ বিপৰীতে খুব কম দিনৰ ভিতৰতে এই বৰ্ষৰ
অক্টোবৰ নৱেম্বৰত আপোনালোকে এডভাৰটাইজমেণ্ট অহা দেখিবলৈ পাব। যিসকলে CTET এইবাৰ ক্লিয়াৰ কৰিব তেওঁলোকেও এই বিজ্ঞাপনত অংশ লোৱাৰ এটা সুবিধা পাব। কিয়নো বিজ্ঞাপন অহালৈকে আৰু এপ্লাই কৰিবলৈ দিয়ালৈকে নতুন CTET যিসকলে দিব তাৰ ৰিজাল্ট ওলাই যাবগৈ। কাৰণ CTET প্ৰায় 30ৰ পৰা 40 দিনৰ ভিতৰত ৰিজাল্টসমূহ দি দিয়ে। গতিকে আপোনালোকে অংশ ল'ব পাৰিব আৰু যিসকলে পাছ কৰি আছে ইতিমধ্যে CTET সেইসকলৰ বাবেতো এইটো এটা অতি ভাল খবৰ। আৰু যিসকলে B.Ed কৰি ৰাখিছে তেওঁলোকেও GT, PGT, TETCAM, REQUIT TET আহি আছে। যথেষ্ট সংখ্যক ইয়াত আপোনালোকক তথ্য সহকাৰে দেখাই দিছোঁ খালী পদ আছে। গতিকে খুব কম সময়ৰ ভিতৰতে গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ যে বিজ্ঞাপন আহিব এই কথা আপোনালোকে নিশ্চিত হৈ থাকিব পাৰে। এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পাই থাকিবৰ বাবে যিসকলে ফাৰ্ষ্ট আমাৰ ৰিয়েল ফেক্টছ আছাম চেনেলটো ভিজিট কৰিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। ধন্যবাদ।